আমাৰ এতিয়া উদ্যানত খেল সপ্তাহ চলি আছে আৰু গাইছ এই চাওক আপোনালোক तमाम ষ্টুডেণ্ট দেখা পাইছে আৰু গাইছ ইফালে আমাৰ এই বছগীতা আছে একবাৰ হাই লগাই দিয়ক জোৰত জোৰত হাই আজিৰ ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ যায় আছে গতিকে ভিডিঅ'টো যাতে অন্তিমলৈ চাই হেল্ল' নমস্কাৰ গাইছ আহক সকলোৱে ভালে আছে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ব্লগ চেনেল মোৰ ফ্ৰেণ্ডছ ব্লগৰ তো গাইছ আহক কলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এই চাওক আমাৰ উদ্যানখন বহুত ভাল লগা হৈছে ইয়াৰ পৰা একবাৰ চাওক আপোনালোক নিজে চাওক মই যদি মিছা কথা কৈছোঁ চাওক একবাৰ চাওক গাইছ এই ৰচিদান হৈ আছে গাইজ পুৰা ৰেডি হৈছে এতিয়া মানে আৰম্ভ হ'ব আৰু হ'ব আৰু পুৰা 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 একদম একদম জোৰছে কাপোৰ কাপোৰ এতিয়া তোমাৰ কি বহুত ভাল লাগিছে এতিয়া কি খেলিব এতিয়া বঢ়িয়া 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 বাবু বঢ়িয়া 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 গাইজ কলেজৰ পৰা ডাইৰেক্ট আহি গ'লো বেচেৰা খেলপথাৰত আৰু এতিয়া আমি ইয়াতে প্ৰেক্টিচ কৰিম ক্ৰিকেট আৰু মানে আমাৰ 21 তাৰিখে ক্ৰিকেট খেলা আছে তো আমি এতিয়া প্ৰেক্টিচ কৰিম আৰু গাইজ ইয়াত ড্ৰোন নহয় ইয়াত মানে চাইকেল এজনে চলাই আছে আৰু তাৰ ওপৰত এজন উঠি পেলাই কেমেৰা ধৰি পেলাই এনেকুৱাকৈ ভিডিঅ' কৰি আছোঁ চ' চাওক আপোনালোক এনজয় কৰক ইগলান থাকিলে আৰু ড্ৰোন লাগে ন পলি মুগাৰ বিল ৰিক্স নাই এই মাংস নাই মাংস মই মাৰো দিছোন এই ৰখ মুম্বি আমি আজি ক্ৰিকেট খেলা চাব আহিছো সবকে দেখাই দিয়া তুমি সবকে চাই লোৱা আছে বঢ়িয়া বঢ়িয়া জুম কৰি দিন অলপ জুম কৰি কি দেখব অলপ পিছত তাকে মানে চাই দেখা গোটা হইব লাগব দৰ্শক এই গেইটা মানে মই কম মানে আমাৰ শনিবাৰে হেৰি আছে খেলা আছে নাইনৰ লগত মানে ক্ৰিকেট যাব ইয়াতে আজি প্ৰেক্টিচ কৰি আছে ছায়া প্ৰথমতে 6 এটা মাৰিলে তাৰপিছত আউট হৈ গ'ল বল বসছে তে ও সাই কত বসছি সুমি তো বলো না লাগছি বলো না নাতাশা বলো না ওরে বা বলো রই কেন কোয়া লাগে বহুত দুখ কইছা ছায়া ছায়া কিবা কইছা ছায়া কিবা কইছা দেখত লেভেল দাঁড়া এই ছায়া আকো বলো না
80 উৰে অৰ্ডাৰ দিছি 80 গাইস এয়া বল পৰিছে এই মোবাইলৰ মালিক নামি গৈছে কিয়া বিচাৰি পোৱা নাই বহুত দুখৰ খবৰ জাপো গাডু এই ব্লগৰ মালিক বলটো হেৰুৱাই কেনেকুৱা লাগিল মোৰ বহুত দুখ লাগিছে বলটো ৰেকিবে মাৰি দিছে ইফালে গুচি গৈছে এইবোৰ বেয়া পানী মোক ৰান লাগে মই মাৰিম কিবা কবা দি ৰেকিব কিবা কবা বল হেৰুৱাই কেনেকুৱা লাগিছে এয়া বল বিচাৰি আছে বহুত কষ্ট কৰি আছে কিন্তু বল বিচাৰি পোৱা নাই বল বিচাৰাৰ প্ৰক্ৰিয়া চলি আছে দুটা সিফালেও নামি গৈছে ইচ বেয়াই লাগে এহেঁতে একো কৰা নাই খালি থিয় হৈ আছে বাৰু এইফালে এজন আছে এইমাত্ৰ আহিছে ব্লগাৰ দাদা নামিছে গতিকে বল পামেই আৰু বেছি দেৰি নাই আপোনালোকে ধৈৰ্য সহকাৰে ৰখি থাকক এটা কথা ক'ব বিচাৰো আমাৰ দুটা বল আছিল দুটা বলে এটা হৰাল আৰু এই মুহূৰ্তত আপোনালোকে গাইজ বল এটা পালো আৰু এটা নাই আৰু ইয়া চাওক আপোনালোক এই গাইজ চাওক ইয়াৰ অৱস্থা চাওক আপোনালোক একদম ধমাকা গাইজ এইটো নতুন ড্ৰোন হয় মোৰ কালিয়ে কিনি আনিছো 50,000 মান লৈছি খেলিম আৰু একবাৰ হাই এইটো মোৰ নতুন ড্ৰোন বস তুমি কাবাডি গাইস এয়া বল বহুত দূৰত পৰি গৈছে আৰু এতিয়া কাঞ্চনা হ'ব এইবিলাক সকলোৱে মানে দলে বলে যায় বল বিচাৰিব গৈছে বলক আমাৰ লগত সংযোগিত হৈ থাকক কে নাযা সেইটো কবৰ আছে বল পালে মন্তব্য কাবাৰ পে লৈ লোৱা ডেভিড বলটো হেৰুৱাই কেনেকুৱা লাগিছিল বহুত ভাল লাগিছে কিন্তু পালো বহুত ভাল লাগিছে খেলৰ মাজত ভিডিঅ'টো বনাব আহিছোঁ মানে গাইজ এটা অভাৰত 5টা 6 মাৰিছে এটা 4 মাৰিছে গাইজ চাওক আপোনালোক আৰু এইটো মানে ধমাকা আৰু গাইজ মানে কি ক'ম আৰু কিবা ক'বি না তুমি 5টা 6 মাৰিলা কি ক'ম আৰু ভাল লাগছে আৰু তোমাৰ ভাল লাগিছে বহুত ভাল গাইজ লাগিছে 5টা 6 ধেমেলি নহয় 5টা 6 খেলখন আমাৰ ভালো ভালে শেষ হ'ল আৰু গাইজ আমি খেলখনত হাৰিলোঁ ঘৰৰ ফালে যাওঁ আৰু গাইজ ভিডিঅ'টো চাই কেনে লাগিল একবাৰ কমেণ্ট কৰিব তো গাইজ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ বাই বাই